তো মই খেলা কথাটো মোৰ ওপৰত নহয়, গতিকে খেলাটো হ'ল ক'ত প্ৰখ্যাত কৰে, গতিকে মোক ইলেকশ্যন খেলিব লাগে বুলি কৈছে। এতিয়ালৈকে ফাইনেল যিহেতু হোৱা নাই, এতিয়া ক'ব নোৱাৰে যে গড়েশ্বৰ হয় না তামোলপুৰ হয় না বা ক'ৰবাত মই মানে নাভাবা জেগাত হয়, গতিকে দুদিনমান ৰ'ব লাগিব। ঠিক ৰাইজৰ মাজত সমালোচনা হৈ আছিল বিশ্বজিৎ দৈমাৰী যদিহে গুৰেশ্বৰ সমষ্টিত আহিলে হয় ৰাইজৰ উন্নতি আৰু যদি বেছিকৈ সম্ভৱ হ'ল। উন্নতি চৰকাৰৰ ওপৰত নিৰ্ভৰ হ'ব, গতিকে NDA চৰকাৰ কৰিব। গতিকে মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি গোটেই অসমখন ভাৰতবৰ্ষৰ ভিতৰতে নামজ্বলা কৰি তুলিছে। আৰু আজি যে আমি 4টা আঁচনি মানে আৰম্ভ কৰিছোঁ, ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে পৰিকল্পনা আৰু এই পৰিকল্পনাৰ আধাৰত এই আঁচনিবিলাক আমি পাবলৈ সক্ষম হৈছোঁ। আগ্ৰামা মহিলাই ডাঙৰীয়া নতুনকৈ দায়িত্ব লোৱাৰ পিছত তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে লাগি পেলাই যথেষ্ট উদ্যোগ লৈ আছে। BTC অঞ্চলত সদায় নতুন নতুন প্ৰকল্প তেখেতে আৰম্ভ কৰি আছে। গতিকে মই ভাবোঁ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এতিয়া মানে ৰোড নহয়, NDA চৰকাৰে ধুনীয়াকৈ মানে ৰাইজৰ যিবোৰ অভাৱ অভিযোগ সেই অভিযোগবিলাক সম্পূৰ্ণ কৰাৰ সক্ষম হ'ব। সমষ্টিত আজি 4টা ভাল কামৰ শুভাৰম্ভ হৈছে। এটাটো হ'ল ৰেলৱে অভাৰব্ৰিজ গড়েশ্বৰত, এটা হ'ল মানে শুক্লায়ৰ যিটো পাৰ্ক আছে তাতে পুতলা ট্ৰেইন, এটাটো হ'ল সোহাগপুৰ ঔবাৰীত এটা ষ্টেডিয়াম আৰু লগতে ইনডোৰ ষ্টেডিয়াম দুটা তাত হ'ব, মানে খেলা ধূলাৰ কাৰণে অ'পেন ফিল্ডত, আৰু এটা ইনডোৰ ষ্টেডিয়ামো হ'ব। এটাটো হ'ল আমাৰ নাগেজুলিত যিটো পুটিমাৰী ব্ৰিজ আছে তাৰ কাষতে নাগেজুলি টি গাৰ্ডেনৰ ওচৰত, ইয়াতে এটা মডেল ডিগ্ৰী কলেজ, ইয়াৰো ফাউণ্ডেশ্যন হৈ গ'ল। গতিকে আজি তামোলপুৰ জিলাত গড়েশ্বৰ সমষ্টিৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মানে প্ৰকল্প আজি আৰম্ভ হৈছে। এইটো আমাৰ গড়েশ্বৰবাসীৰ কাৰণে এটা গৌৰৱৰ কথা।